সো দোস্ত এতিয়া আহি পালোঁ ট্ৰেভেলিং কৰি বহুত দূৰ হয় বহুত দূৰ তাৰমানে আমিনগাঁও হৈ আহিলোঁ চ' এতিয়া আইটি পালোঁ আহি বঢ়িয়া শান্ত জেগা দেখাই দিওঁ উল্টা চাইডৰ পৰা চ' এতিয়াও গাড়ীতে আছোঁ অলপমান মানে এণ্ট্ৰি কৰি আছোঁ আৰু গাড়ীত গেটত এণ্ট্ৰি কৰিব লাগে তাৰ কাৰণে ইয়াতে আছোঁ চ' আগলৈকে যাই দেখাই দিম তোমালোকক যে কেনেকুৱা ঠাই एक बार काहिलीपरा गया था तो सारी इलाका पुलिस का ही है वो तो पहाड़ टाइप था ना काहिलीपरा में तो। हाँ एनी टाइम फायरिंग का साउंड आता रहता है हाँ, यानी ट्रेनिंग हो रहा है क्या अभी तो फिर शायद डेट चेंज हो गया ना। हाँ मैम और फिर से होगा ब्रिलियंट स्टूडेंट है ये आते हैं वाह की बिल्डिंग एक भी स्टूडेंट बाहर नहीं रहता ना बाहर रहते हैं। सभी स्टूडेंट ज्यादा था साइकिल में ही जाना है। চ' ডাইৰেক্ট আমি এতিয়া হেড পইণ্টখিনিত আহি পালোঁ য'ত য'ত আহিব লাগিছিল ইয়াৰ পৰা তাৰমানে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ভালদৰে চ' দোস্ত ইয়াৰ প্ৰত্যেকটো ল'ৰাই চাইকেলেৰে অহা যোৱা কৰে ত' চাইকেল দেখিব পাৰিছে এইবোৰ চ' দোস্ত এটা বৰ বেয়া কথা হ'ল যে কেমেৰা ইউজ কৰিব নিদিলে ভিতৰত এই চিকিউৰিটি কেইটাই তাতে ষ্টুডেণ্টবোৰে কেমিকেল ৰিয়েকশ্যন ফিজিক্সৰ ষ্টুডেণ্টে থিয়ৰী ছল্ভ কৰি আছিলে এইবোৰ ৰেকৰ্ড কৰিব নিদিলে অৰ্থাৎ কেমেৰা ইউজ কৰিব নিদিলে চ' বৰ বেয়া হ'ল ঘূৰিও যাব হ'ল এতিয়া ঘৰত ज्यादा लोग जिनको रिसर्च करना होता है ये पढ़ाई का है और इससे एग्जाम देके फिर जॉब मिलता है ना। जॉब मिलता है उसे भी क्रैक करना पड़ता है बहुत डिफिकल्ट बहुत डिफिकल्ट हाँ চ' সন্মুখ গেটৰ পৰা ওলাই যাওঁ আৰু উপায় নাই কেমেৰা ইউজ কৰিব নিদিলে যেতিয়া চ' আজি বেছি দেখুৱাব নোৱাৰিলোঁ এনেও যোৱা নাছিলোঁ কিবা এটা কামত থাকি গৈছিলোঁ কেমিকেল অলপমান দিব আছিল চ'